হোটেলত মাংস খাই ভাল পায় নেকি? এতিয়াৰ পৰা আপুনি সাৱধান হোৱা উচিত। এতিয়াৰে পৰা আপুনি হোটেলত মাংস খোৱাৰ আগতে এশবাৰ ভাবক। আপুনি হয়তো নাজানিব পাৰে, কুকুৰা মাংস বুলি প্ৰকৃততে আপুনি কি মাংস খাই আছে। এক ভয়ংকৰ ঘটনা। কুকুৰা মাংস বুলি গ্ৰাহকক খোৱালে মানুহৰ মাংস। কথাষাৰ শুনি চাগে আপোনালোকে আচৰিত হৈছে, কিন্তু ইয়ে এক সত্য ঘটনা। টকিঅ'ৰ এক বিশেষ হোটেল, যিখন হোটেলে এক মানুহৰ মৃতদেহবোৰ লৈ গৈ শুকুৱাই ৰাখে আৰু কুকুৰা মাংস বুলি মানুহৰ মাংস খাবলৈ দিয়ে। গ্ৰাহকক এনে কাণ্ড কৰোঁতে হাতে লোটে ধৰা পৰিল টকিঅ'ৰ এখন হোটেলে। ইতিমধ্যে টকিঅ'ৰ আৰক্ষীয়ে হোটেলৰ কৰ্তৃপক্ষকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এনেবোৰ ঘটনা আগৰে পৰা কৰি আহিছিল। হোটেল কৰ্তৃপক্ষই সেয়েহে আপুনি হোটেলৰ মাংস খোৱাৰ আগতে এবাৰ ভাবক।